Hello friends, the Little Star channel to subscribe korok aru yar episode usorot thoka bell icon to dabai diok. Thank you. Hello friends, the Little Star channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিওটোত লৈ আহিছো মই পাঁচটাকৈ হাতৰ হয়। এই হাতৰ কেইটা হয়তো আপোনালোকে আগতে কেতিয়াও শুনা নাই বা যদি শুনিছে তাৰ উত্তৰ বিচাৰি উলিয়াব পৰা নাই, কিন্তু মই আগবঢ়োৱা হাতৰ কেইটাৰ শেষত মই উত্তৰটো কৈ দিম, যদিও আপোনালোকে অলপ উলিয়াবলৈ চেষ্টা কৰিব। ফ্ৰেণ্ডছ, একেবাৰে শেষত 6 নম্বৰত মই এটা সাঁথৰ দিছোঁ যাৰ উত্তৰ মই কোৱা নাই। আপোনালোকে সেই সাঁথৰটোৰ উত্তৰ বিচাৰি কমেণ্টৰ বক্সত লিখি দিব। গতিকে বলক পলম নকৰি আৰম্ভ কৰোঁ সাঁথৰৰ জুতি গ অংশ। নম্বৰ 1 নম্বৰত আছে আমাৰ বুদ্ধিত বৃহস্পতি গমনত ঘৰ, দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্দে বৰ। ফ্ৰেণ্ডছ, এইটো কোন হ'ব পাৰে? আপোনালোকে নিশ্চয় ভাবিছে। আৰু অলপ চেষ্টা কৰক, আপোনালোকৰ নিশ্চয় মনত পৰিব। আমাৰ কাউণ্টিং ষ্টাৰ্ট হৈছে 7, 6, 5, 4, 3, 2, 1। হয়, সেইটো হৈছে শিয়াল। আপোনালোকে ঠিকেই ভাবিছে, শিয়াল বুদ্ধিত বিৰাট চতুৰ হয়। এতিয়া আহিল আমাৰ নম্বৰ 2। নম্বৰ 2ত আছে আমাৰ পেট ডাঙৰ মুখ সৰু, গিলি থয় মানুহ গৰু। ফ্ৰেণ্ডছ, আপোনালোকে ভাবিছেনে? হয়, এই বস্তুৰ পেটটো ডাঙৰ হয় কিন্তু মুখখন সৰু হয়। কি হ'ব পাৰে? কাউণ্টিং ষ্টাৰ্ট 9, 8, 7, 6, 5, 4, 3, 2, 1। সেইটো হৈছে ঘৰ। ঘৰৰ মুখখন সৰু আৰু পেটটো ডাঙৰ হয়। নম্বৰ 3। নম্বৰ 3ত আছে আমাৰ বিধাতাৰ নিৰ্মিত ঘৰ নাহিকে দুৱাৰ, অকণমানি এটা তাতে থাকে অনাহাৰ। যেতিয়া অকণমানি হয় অতি বলৱান, বিধাতাৰ ঘৰ ভাঙি কৰে থান-বান। কি হ'ব পাৰে বাৰু ফ্ৰেণ্ডছ এইটো? কাউণ্টিং ষ্টাৰ্ট হৈছে 7, 6, 5, 4, 3, 2, 1। হয়, সেইটো হৈছে কণীৰ পৰা যেতিয়া পোৱালিটো ওলায়, কণীটো ভাঙি পেলাই পোৱালিটো ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে। আমাৰ 4 নম্বৰ। 4 নম্বৰ সাঁথৰত আছে হাঁহত আছে মুৰ্গীত নাই, গাঁৱত আছে নগৰত নাই। ইনো কি বস্তু কোৱাচোন ভাই? আপোনালোকে নিশ্চয় বিচাৰি পাইছে। হাঁহত আছে মুৰ্গীত নাই, গাঁৱত আছে কিন্তু নগৰত নাই। এইটো কি ধৰণৰ বস্তু বাৰু ফ্ৰেণ্ডছ? আমাৰ কাউণ্টিং ষ্টাৰ্ট হ'ব 8, 7, 6, 5, 4, 3, 2, 1। সেইটো হৈছে চন্দ্ৰবিন্দু। হয়, চন্দ্ৰবিন্দুটো হাঁহত আছে কিন্তু মুৰ্গীৰ বাননটোত নাই, গাঁও বাননটোত আছে কিন্তু চহৰৰ বাননটোত নাই। এতিয়া আহিছে আমাৰ 5 নম্বৰ সাঁথৰ। 5 নম্বৰ সাঁথৰত আছে আমাৰ লিং লিং কৰে লিঙাই, গালৈ আহিছে খিনাই, খামোচ মাৰি ধৰে পেট নভৰে মানে নেৰে। এইটো কি ধৰণৰ বস্তু ফ্ৰেণ্ডছ? আমাৰ কাউণ্টিং ষ্টাৰ্ট হৈছে 8, 7, 6, 5, 4, 3, 2, 1। হয় ফ্ৰেণ্ডছ, সেইটো হৈছে জোক।
জোক যেতিয়া লিংলিংকৈ আহি মানুহৰ বা বেলেগ জীৱ জন্তুৰ ভৰি ধৰে তো ইয়াক সোনকালে সহজে এৰুৱাব নোৱাৰি। বন্ধুসকল, এইবাৰ আহিছোঁ আমাৰ 6 নম্বৰ সাঁথৰটো, যাৰ উত্তৰটো মই ভিডিঅ'টোত দিয়া নাই। আপোনালোকে উত্তৰটো মোক কমেণ্টৰ বক্সত লিখি পঠিয়াই দিব। সাঁথৰটো হৈছে হাৱাৰ গুলি চামৰাৰ বন্দুক, মাৰিছে ফাকত পৰিছে নাকত। আপোনালোকে ইয়াৰ উত্তৰটো নিশ্চয় জানে, গতিকে পলম নকৰি মোৰ কমেণ্টৰ বক্সত লিখক আৰু পঠিয়াই দিয়ক। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ লগতে আজিৰ সাঁথৰৰ 10 নম্বৰ অংশটোৰ সামৰণি মাৰিছোঁ। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।